মই তিৱা আমাৰ ৰাইজলৈ দুআষাৰ ক'ব বিচাৰোঁ। আজি অনুষ্ঠানটো মৰিগাঁও জিলাত হৈ উঠাৰ কাৰণে বহুতো ৰাইজৰ যিমানখিনি হ'লেও আমাৰ মৰিগাঁৱত বহুতো ড্ৰেছ মানে সাজপাৰ হওক ইয়াৰ কৃষ্টি কলা কৃষ্টি যিমানখিনি আছিল ক'ৰবাত নহয় ক'ৰবাত লুপ্ত হোৱা দেখা গৈছিল আৰু আজি এই মহোৎসৱটোৰ দ্বাৰা ক'ৰবাত নহয় ক'ৰবাত এই বস্তুখিনি আমাৰ ৰাইজলৈকে এইবোৰ আগুৱাই যাব বুলি মই আশা কৰোঁ আৰু এই তিৱা সংস্কৃতি